মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই আজি বিজ্ঞান বিষয়ৰ এটি পাঠ কিছু অংশ পাঠদান আগবঢ়াব বিচাৰিছোঁ। আৰু পাঠৰ লগত জড়িত মই কেইটামান সামগ্ৰী লৈ আহিছোঁ, তোমালোকে চাই লোৱা। এইকেইটা সামগ্ৰী এনেধৰণৰ পৰিৱেশত বিভিন্ন ধৰণৰ সামগ্ৰী পোৱা যায়। তোমালোকৰ ঘৰত বা তোমালোকৰ চাৰিওফালে এনেধৰণৰ বহু বস্তু আছে, যিবোৰ বস্তু তোমালোকে দেখিছা, আৰু এই বিভিন্ন ধৰণৰ বস্তুবোৰ তোমালোকে এখন দীঘলীয়া তালিকাভুক্ত কৰিবা। আৰু মই তোমালোকক যিটো পাঠ পাঠদান কৰিব বিচাৰিছোঁ, মই পাঠটো দেখাইছোঁ। এইটো হ'ল 4 নং পাঠ, পদাৰ্থসমূহৰ শ্ৰেণী বিভক্তকৰণ। ইয়াত কেইটামান আৰু তোমালোকৰ কাৰণে আৰু কেইটামান ইয়াত চিত্ৰত কেইটামান সামগ্ৰী দিয়া আছে। এই সামগ্ৰীকেইটা চাই লোৱা তোমালোকে। এইকেইটাও চাৰিওফালে পোৱা বস্তু বা সামগ্ৰী। এই সামগ্ৰীবিলাক কিছুমান ইয়াৰ ৰং, আকাৰ, আকৃতি, ওজন বেলেগ বেলেগ হ'ব পাৰে। আৰু এই বস্তুবোৰ বিভিন্ন ধৰণৰ পদাৰ্থই তৈয়াৰী। হয়তো কিছুমান বস্তু কাঁচ হ'ব পাৰে, হয়তো কিছুমান ধাতু, প্লাষ্টিক, কাঠ, কপাহ, কাগজ, মাটি বা বোকাই হ'ব পাৰে। এনেধৰণৰ বিভিন্ন ধৰণৰ পদাৰ্থৰ বস্তুবোৰ তোমালোকে এখন তালিকাভুক্ত কৰিবা। আৰু লগতে মই পাছফালে আৰু দুখনমান তালিকা আছে। এই দুখন তালিকা, সেই দুখন ওপৰত যিখন প্ৰথমে তোমালোকে তালিকা প্ৰস্তুত কৰিবা সামগ্ৰী বস্তুৰ নাম, সেই বস্তুবিলাকৰ লগত জড়িত এই দুখন তালিকা দুখন চোৱা। এখন হৈছে তালিকা 4.1 বস্তু আৰু সেইবোৰ কি পদাৰ্থই গঠিত। ইয়াত তালিকাখনৰ ফালে বাওঁফালে দিয়া আছে বস্তুৰ নাম, আৰু সোঁফালে দিয়া আছে গঠিত হোৱাৰ পদাৰ্থসমূহৰ নাম। বস্তুৰ নাম হ'ল কাঁহী আৰু থাল। গঠিত হোৱা পদাৰ্থসমূহ হ'ল কাঁহ, পিতল, ষ্টীল, কাঁচ, প্লাষ্টিক, অন্যান্য। কলম দিয়া আছে। কলমৰ বিপৰীতে আছে কি পদাৰ্থৰে গঠিত, প্লাষ্টিক আৰু ধাতু। ঠিক তেনেকৈ ক্ৰিয়াকলাপ 2, তোমালোকে ইয়াত এখন তালিকা দিয়া আছে। তালিকাখন 4.2 বুলি একে পদাৰ্থৰে গঠিত বেলেগ বেলেগ বস্তুসমূহ। একেটা পদাৰ্থৰে বিভিন্ন ধৰণৰ বস্তু তৈয়াৰ কৰিব পাৰিছে। ইয়াত তেনেকৈ ইয়াত দিয়া আছে যে পদাৰ্থৰ নাম কাঠ, আৰু বস্তুৰ নাম দিয়া আছে চকী, মেজ, নাঙল, গৰু গাড়ী আৰু ইয়াৰ চকা। ঠিক তেনেকুৱা কাগজ, চামৰা, প্লাষ্টিক, কপাহ, আৰু লগতে তোমালোকে আৰু বিভিন্ন ধৰণৰ বস্তু ইয়াত সংযোগ কৰিবা। আৰু পৰিৱেশত দেখি থকা বস্তু তোমালোকে যিবোৰ নাম তালিকা কৰিছিলা, সেই বস্তুবোৰ কি বস্তু তৈয়াৰ কৰিব পাৰি। একাধিক বস্তু তৈয়াৰ কৰিব পাৰি। আৰু ইয়াত আৰু এটা কথা আছে যে এটা বস্তু একাধিক পদাৰ্থই তৈয়াৰী। ইয়াত ধৰি লওক মই এখন কটাৰী দেখাইছোঁ। এই কটাৰীখন একাধিক পদাৰ্থই তৈয়াৰী। ধৰি লওক ইয়াত লো আৰু কাঠ আছে, এইটো হ'ল একাধিক পদাৰ্থ। ঠিক তেনেকৈ এইখন হ'ল চশমা। এই চশমাখনো ইয়াত দেখিছোঁ একাধিক পদাৰ্থই তৈয়াৰী। ইয়াত গিলাচ আছে, কাঁচ আছে, লগতে আৰু কি আছে, ইয়াত প্লাষ্টিক আছে। ঠিক তেনেকৈ বিভিন্ন ধৰণৰ বস্তু বেলেগ বেলেগ পদাৰ্থই বা একাধিক পদাৰ্থই তৈয়াৰী হ'ব পাৰে। এনেধৰণৰ মই তোমালোকক পাঠদানটি আগবঢ়াইছোঁ। আৰু লগতে ইয়াত আৰু কিছুমান আছে যে ইয়াত দিয়া আছে কোনো এটা বস্তু প্ৰস্তুত কৰিবলৈ পদাৰ্থৰ গুণাগুণ আৰু বস্তুটোৰ ব্যৱহাৰৰ উদ্দেশ্যৰ ওপৰত ভিত্তিত আমি পদাৰ্থ বাছি লওঁ। যে আমি বিভিন্ন ধৰণৰ বস্তু তৈয়াৰ কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ পদাৰ্থ বাছি লওঁ। ইয়াৰ গুণাগুণৰ ওপৰত, ইয়াৰ ব্যৱহাৰৰ ওপৰত নিৰ্ভৰ কৰি আমি বিভিন্ন ধৰণৰ পদাৰ্থ বাছি ল'ব পাৰোঁ। এই পদাৰ্থবোৰ বিভিন্ন ধৰ্ম আছে। এই ধৰ্মবিলাক মই তোমালোকৰ পিছত আলোচনা কৰিম। আজি মই ভিডিঅ'টি বৰ বেছি দীঘলীয়া নকৰোঁ। মই যিকেইটা কাম কৰিবলৈ কৈছোঁ তোমালোকে সেইকেইটা কৰি মোক হোৱাটছআপত পঠিয়াই দিবা, আৰু মই তোমালোকক চাই দিম। ঠিক আছে, মই আজি পাঠদানটি সামৰিলোঁ।